হৰে কৃষ্ণ এভৰিৱান এণ্ড ৱেলকাম বেক টু কনিষ্ক এফচি। আৰু কনিষ্ক এফচি চেনেলটোৰ মেইন উদ্দেশ্যটো হৈ গ'ল যে ফাইনেন্সিয়েল যিবিলাক মানে ইনফৰ্মেশ্যন আছে এইবিলাক আমি শ্বেয়াৰ কৰিম, শ্বেয়াৰ মাৰ্কেট ৰিলেটেড। বা কোনোবা যদি মিউচুৱেল ফাণ্ড খুলিব বিচাৰে, কোনোবা SIP কৰিব বিচাৰে মিউচুৱেল ফাণ্ডত, কোনোবাই ষ্টকত SIP কৰিব বিচাৰে বা বণ্ডছ বাই কৰিব পাৰে বিচাৰে, ETF এক্সচেঞ্জ ট্ৰেড ফাণ্ড এইবিলাক যদি ল'ব বিচাৰে, নিজৰ মানে পৰ্টফলিঅ' বনাব বিচাৰে, তো এইবিলাক ইনফৰ্মেশ্যন মই ইয়াতে দি থাকিম, ইউটিউবত মই ফ্ৰীকৈ দি থাকিম ইয়াতে। আৰু যদি কোনোবা ফিজিকেলি যদি ল'ব বিচাৰে তো মোৰ অফিচ আছে নাজিৰা কলেজ চাৰিআলিত মোৰ অফিচ আছে, তাত আহিব পাৰে, ভালকৈ অলপ বহি ডিটেইলছত ডিছকাছ কৰিব পাৰে। তো আজিৰ ভিডিঅ'টো হৈ গ'ল আমাৰ যিবিলাক ইণ্ডেক্স আছে সেই ইণ্ডেক্সবিলাকৰ নাম মই এটা ক'ম। মানে ইণ্ডেক্সবিলাক আপোনালোকক মানে কি ইণ্ট্ৰডিউচ কৰাই দিয়ে। এনেই নেটততো আপোনালোক পাবই, ইণ্ডিয়ান ইণ্ডেক্স মাৰিলে এনেকুৱা ওলাই যায়। তো তথাপি মোৰ ফালৰ পৰা মই ইণ্ডেক্সবিলাক কেইটামান অলপ ডিপ লেভেলত অলপ মানে ইনফৰ্মেশ্যন দিবলৈ ট্ৰাই কৰিম। আৰু দিয়াৰ আগতে মই এটা কথা কওঁ যে আমেৰিকা ইমান ৰিচ কেলে, আমেৰিকাৰ নাম ৱৰ্ল্ডত নামটো কেলে ফাৰ্ষ্ট আহে, বা আমেৰিকাৰ ডলাৰটো প্ৰত্যেকটো কাউণ্ট্ৰিতে কেলে ডমিনেট কৰে। কাৰণ তাত মানে কি বুলি কয়, ফাইনেন্সিয়েল যিটো এই হয় নাই মানে শ্বেয়াৰ মাৰ্কেটৰ, সেইটো ভলিউমটো আমাতকৈ বহুত বেছি আছে। ভলিউম মিনছ বুজি পাইছেতো, ধৰি লৈছোঁ এটা ডেইলি বজাৰত প্ৰত্যেক আমাৰ ইয়াত যেনেকুৱা সাপ্তাহিক হয়, প্ৰত্যেক উইকত যদি 10 লাখ টকাৰ চব্জি মানে পাচলি বাই এণ্ড চেল মানে বিজনেছ হ'ল 10 লাখ টকাৰ যদি প্ৰত্যেক সপ্তাহতে হ'ল, তো তাত আমি ভলিউম কি ক'ম যে মানে কি এইটো সপ্তাহত মানে যিটো সপ্তাহত হ'ল সেইটো সপ্তাহত আমুক দিনত 10 লাখ টকাৰ তাত বিজনেছ হ'ল, মানে ভলিউম হ'ল ইমান। তো আমাৰ শ্বেয়াৰ মাৰ্কেটত, আমাৰ ইণ্ডিয়াতে, আমাৰ অপশ্যন ট্ৰেডিঙতে ট্ৰিলিয়ন মানে কি টাৰ্গেট এটা হিট কৰিছিলে, 4 ট্ৰিলিয়ন মানে কি বুলি কয় ট্ৰেড হৈছিলে এদিনতে, এনেকুৱা ৰেকৰ্ড হৈছে। তো এইটোতো মামুলি হয়। এতিয়া আমেৰিকাত যে 30 মিলিয়ন 50 মিলিয়নছ এনেকুৱা হয়, মানে ট্ৰিলিয়নত হয়, মিলিয়নছটো বহুত তলৰ হয়, মিলিয়নছৰ ওপৰত বিলিয়নছ, তাৰপিছত ট্ৰিলিয়ন। তো তাত মানে 30-50 এনেকুৱা মানে কি ট্ৰিলিয়ন মানে কি ট্ৰেড হয়। মানে তো কি কাৰণে হয়, গোটেই ৱৰ্ল্ডে তাক ট্ৰেড কৰে। গ্ল'বেল মাৰ্কেটৰ হাব হয় এইটো কি আমেৰিকা, যেনেকুৱা এপল, গুগল এইবিলাকত আপোনালোক মানে কি ষ্টক পাৰচেছ কৰিব পাৰে। আমাৰ এক্সিছ ডাইৰেক্টৰ এপৰ থ্ৰু দি এইবিলাক আপোনালোক ট্ৰেড কৰিব পাৰে। তাৰ আগতে আমি নিজৰ লোকেল মাৰ্কেটত নিজৰ ইণ্ডিয়াৰ ভলিউমটো আমি বঢ়াবলৈ চাব লাগে। তো যিটো কাউণ্ট্ৰিত মানে কি দেশৰ মেক্সিমাম বুলি কয় 90% যদি মানুহ যদি পাৰ্টিচিপেট কৰে শ্বেয়াৰ মাৰ্কেটত, ট্ৰেডিং কৰিব, মানে বাই এণ্ড চেল কৰিব, বাই ষ্টকত নিজৰ পইচা ইনভেষ্ট কৰিব, মিউচুৱেল ফাণ্ড কৰিব বা SIP কৰিব, তেতিয়া কি হ'ব, সেই কাউণ্ট্ৰিটোত মানে টেক্সো তেনেকুৱা জেনেৰেট হয়তো। কাৰণ কোনোবা যদি ট্ৰেড কৰিছে, যদি ট্ৰেড কৰি 2000 টকা প্ৰফিট পাইছে, তাত কমচে কম 60 টকা বা 40 টকা ব্ৰ'কাৰেজ যেতিয়া কাট খায়, তেতিয়া টেক্সো তাত কাট খায়। সেই টেক্সটো কোনে পায়? চৰকাৰে পায়। আৰু চৰকাৰে পোৱাৰ লগে লগে সেই টেক্সবিলাক ক'ত খৰচ কৰে? আমাৰ নিজৰ মানে কি কাউণ্ট্ৰিৰ মানে কি ডেভেলপমেণ্টত খৰচ কৰে। চ' মই সকলোকে ক'ম যে শ্বেয়াৰ মাৰ্কেটত আমি ইণ্টাৰেষ্ট মানে কি ইণ্টাৰেষ্ট দিব লাগে, আৰু শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে আমি জানিব লাগে। হিন্দীত বহুত ভিডিঅ' আছে, ইংলিছত বহুত ভিডিঅ' আছে, মই ট্ৰাই কৰিম অসমীয়াতে মানে কি কণ্টিনিউ ভিডিঅ' দিবৰ কাৰণে। আপোনালোক চাব, ষ্টেপ বাই ষ্টেপ মই দিম, য'ত ত'ত নিদিওঁ মানে ভিডিঅ'বিলাক। এতিয়া মই শ্বেয়াৰ মাৰ্কেট ষ্টাৰ্টিং কৰিব গ'লে ইণ্ডেক্সবিলাক চিনি পাব লাগে। তো মই ইণ্ডেক্সবিলাকৰ নাম ক'ম, এতিয়া নামবিলাক ইয়াত এডিট কৰি দিম মই, সেই নামবিলাক ক'ম। আৰু নামবিলাক সেই ইণ্ডেক্সবিলাক কেনেকুৱা পাৰফৰ্ম কৰে, যিবিলাক ইম্পৰ্টেণ্ট ইণ্ডেক্স হয় সেই ইণ্ডেক্সবিলাকৰ ওপৰত অলপ থুলমূলকৈ এক্সপ্লেইন কৰি দিম। প্ৰথম নম্বৰ 1 হৈ গ'ল আমাৰ নিফটি 50। এটা নিফটি 50ত 50টা কোম্পানী থাকে, বেংকো থাকে, মোবাইলৰ কোম্পানী থাকে, এনেকুৱা চব কোম্পানী, ডাঙৰ লাৰ্জ কেপ কোম্পানী মিলাই মানে 50টা কোম্পানী থাকে নিফটি 50ত। তাৰ পাছত আহি গ'ল বেংক নিফটি। বেংক নিফটি টপ 12 বেংক থাকে আমাৰ, যেনেকুৱা HDFC, এক্সিছ বেংক, SBI, বন্ধন বেংক, এনেকুৱাকৈ স্মল ফাইনেন্স বেংক, এনেকুৱাকৈ 12টা বেংক, টপ বেংক মানে চবচে ডাঙৰ বেংক আমাৰ ইণ্ডিয়াৰ ক'ত থাকে? বেংক নিফটিত সোমাই আছে। আৰু নিফটি 50ত আছে 50টা কোম্পানী, তাত বেংকো আছে, অটো কোম্পানী আছে, ডাঙৰ মানে ব্লু চিপ লাৰ্জ কেপ বুলি কয় যে কোম্পানীবিলাক, তেনেকুৱা কোম্পানীবিলাক আছে, যিবিলাকৰ ভেলুৱেশ্যন মানে ভেলুৱেশ্যন কি বুলি কয়, মাৰ্কেট কেপ 1 লাখ কোটি 50,000 কোটিৰ ওপৰত আছে, সেইবিলাক সোমাই আছে। তো নম্বৰ 1 কি ক'লোঁ আমি? নম্বৰ 1 ক'লোঁ নিফটি, তাৰপিছত বেংক নিফটি। এতিয়া আহি গ'ল ফিন নিফটি। ফিন নিফটিত থাকে 20টামান কোম্পানী থাকে, যিবিলাক ফাইনেন্সিয়েল ৰিলেটেড থাকে, যেনেকুৱা ইঞ্চুৰেঞ্চ কোম্পানী, ফাইনেন্স কোম্পানী, বেংক, এনেকুৱা সোমাই থাকে। তাৰপাছত আহি গ'ল কি বুলি কয় চেনচেক্স। তো চেনচেক্স হৈ গ'ল BSE, বম্বে ষ্টক এক্সচেঞ্জৰ প্ৰথম মানে ইণ্ডেক্স, ফাৰ্ষ্ট আৰু চবচে ডাঙৰ ইণ্ডেক্স হৈ গ'ল কি চেনচেক্স।
চেনচেক্সত থাকে 30টা কোম্পানী থাকে, বম্বে ষ্টক এক্সচেঞ্জত 30টা কোম্পানী থাকে, আৰু চেনচেক্সৰ এতিয়া আমাৰ ইণ্ডেক্স চলিছে কিমান 72 এনেকুৱা চলিছে 72,000। তো আৰু কেইটামান আছে এইবিলাকৰ নাম ক'ম আৰু তাৰপিছত কেইটামান এক্সপ্লেইন কৰিম, ঠিক আছে। তো আমাৰ কি আছে, ফাৰ্ষ্ট ইণ্ডেক্স হৈ গ'ল আমাৰ নিফটি 50, বেংক নিফটি, চেনচেক্স, ফিন নিফটি। তাৰপিছত আহি গ'ল নিফটি মিড কেপ, নিফটি নেক্সট 50, যিবিলাক নিফটিত সোমাব আছে নিফটি নেক্সট 50। তাৰপিছত নিফটি স্মল কেপ ফাণ্ড, তাতো 50টা কোম্পানী থাকে। নিফটি মিড কেপ, তাতো 50টা কোম্পানী থাকে। তাৰপাছত চেনচেক্স ক'লোঁ, BSE স্মল কেপ ক'লোঁ, তাৰপিছত BSE মিড কেপ, তাৰপিছত BSE বেংক কেছ। তাৰপিছত আৰু এটা আছে ইণ্ডিয়া VIX। সেইটো যদি আমি চাবলৈ জানো, ইণ্ডিয়া VIX মানে এইটো ভলিটাইলৰ ওপৰত মানে গম পাওঁ যে মাৰ্কেট কেনেকুৱা ভলিটাইল হ'ব। যদি 12 টকা 10 টকাৰ ওপৰত যদি ট্ৰেড কৰি আছে, তে গম পাম যে আমাৰ যিবিলাক ইণ্ডেক্স হয় বহুত মানে হাই ভলিটাইল থাকিব। এতিয়া ষ্টাৰ্টিঙতকৈ মানে ষ্টাৰ্টিঙত যিবিলাক ক'লোঁ সেইবিলাক আকৌ এবাৰ কৈ দিছোঁ মই। আমাৰ কি কি আছে মেইন ইণ্ডেক্সবিলাক হৈ গ'ল নিফটি 50, বেংক নিফটি, ফিন নিফটি, চেনচেক্স, তাৰপিছত নিফটি নেক্সট 50, নিফটি স্মল কেপ 50, নিফটি মিড কেপ 50, চেনচেক্স, BSE স্মল কেপ, BSE মিড কেপ এণ্ড BSE বেংক কেছ। তো এইবিলাক হৈ গ'ল। তাৰপিছত আমি 4টা এক্সপ্লেইন কৰিম যিবিলাকত আমি সদায় ট্ৰেড কৰোঁ আৰু সদায় ভাল পইচা ইনকাম কৰিব পাৰি। সেই যিবিলাক হাই ভলিটাইল থাকে, যিবিলাকত বেছি ভলিউম থাকে, বহুত মানুহ পাৰ্টিচিপেট কৰে, FI মানে বাহিৰা কাউণ্ট্ৰিৰ মানুহ আহে, ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টৰো আহে, DI ডমেষ্টিক ইনষ্টিটিউচনেল ইনভেষ্টৰো আহে। সেইবিলাক ইণ্ডেক্সৰ মই নাম এতিয়া ক'ম মই, আৰু সেইবিলাক ইণ্ডেক্সত কেনেকুৱা ট্ৰেড কৰিব লাগে অলপ চিম্পুলকৈ মই বুজাবলৈ চেষ্টা কৰিম। আৰু যদি বেছি ডিটেইলছত বুজিবলৈ যদি আপোনালোক যদি ইচ্ছা কৰে তেতিয়াহ'লে মোৰ নাম্বাৰটো দি দিছোঁ ইয়াতে, মই কৈ দিওঁ 7002350580, 7002350580। এইটো মোৰ মোবাইল নাম্বাৰ হয়, মোক পাবই, নহ'লে মোৰ ষ্টাফক কাৰোবাক পাব। আপুনি তাত হোৱাটছআপ কৰিলেও ৰিপ্লাই দিয়া হ'ব, ফোন কৰিলেও ৰিপ্লাই দিয়া হ'ব, ঠিক আছে। এটা নিফটিৰ কথা কৈছোঁ, নিফটিত থাকে 50টা কোম্পানী থাকে, পুৰা একদম হাই ভল্টেজ। যদি নিফটি যদি 2 টকাও ডাউন হয় তো গম পাব যে ইয়াত মানে কি 1000 কোটি টকা পইচা মানে কি মাৰ্কেটৰ পৰা ওলাই লৈছে মানে নিফটিৰ পৰা। যদি 2 টকাও যদি ডাউন যদি খোলে তো নিফটিত 50টা কোম্পানী থাকে। আৰু নিফটি যদি আমি যদি ট্ৰেড কৰোঁ তো নিফটিত 50টা লট মানে কি একটা লটত 50টা কোৱান্টিটি থাকে। যেনেকুৱা এটা আলু বস্তাত 1 কুইণ্টেলত 100 কেজি থাকে, তেনেকুৱা মানে নিফটিত যদি আমি 1 লট বাই কৰিবলৈ যাওঁ তো 50টা কোৱান্টিটি পাম। আৰু বাই কৰিব হ'লে 1 টকা 2 টকাৰ পৰা 100 টকা 200 টকালৈকে ষ্ট্ৰাইক প্ৰাইচ পাব পাৰে। ষ্ট্ৰাইক প্ৰাইচ কি হয় সেইটো মই ভালকৈ নেক্সট একটা যেতিয়া ইণ্ডেক্স ল'ম তেতিয়া বুজাই দিম। ষ্ট্ৰাইক প্ৰাইচ কি হয়, প্ৰিমিয়াম প্ৰাইচ কি হয়। এতিয়া জাষ্ট কৈ দিম যে কোনবিলাকত কিমান কি আছে, মানে কি থাকে। যেনেকুৱা নিফটিত থাকে কি 50টা কোৱান্টিটি থাকে, 50টা কোৱান্টিটিত 1টা লট। এইটো আমি পুৰা মাথাত সোমাই ল'ব লাগে যে 1টা লট যদি আমি বাই কৰিম তেতিয়া 50টা কোৱান্টিটি পাম মানে, ঠিক আছে। তাৰপিছত আহি গ'ল বেংক নিফটি যদি আমি বাই কৰিম 1টা লট বাই কৰিলে আমি কি 15টা কোৱান্টিটি পাম, ঠিক আছে, ক্লিয়াৰ। তাৰপিছত আছে ফিন নিফটি যদি আমি বাই কৰিম মানে ইণ্ডেক্সত যদি আমি ট্ৰেড কৰিম মানে অপশ্যনত যদি ট্ৰেড কৰিম তেতিয়া 1 লট বাই কৰিলে 40টা কোৱান্টিটি পাম আমি। মানে আমি 40টা কোৱান্টিটি যেতিয়া পইচা দিম তো আমাৰ যদি 10 টকা যদি প্ৰফিট হ'ব তো আমাৰ 400 টকা প্ৰফিট দেখাব। আৰু নিফটিতটো 50টা আছে, যদি 10 টকা আমাৰ প্ৰফিট দেখাব আমাৰ মানে প্ৰিমিয়ামত, তো 50 লগত 10 ইনটু হ'লে 500 টকা। তো তেনেকুৱা টাইপৰ দেখায় মানে। তো সেইটো কাৰণে 1 লটত 50টা আছে নিফটি 50টা আছে, ফিন নিফটি আছে 40টা আছে, বেংক নিফটি আছে 15টা, 1 লটত 15টা। তাৰপিছত আহি গ'ল চেনচেক্স যদি কোনোবা অপশ্যনত ট্ৰেড কৰে বা মেক্সিমাম ফিউচাৰত হয় চেনচেক্সত, অপশ্যনত ট্ৰেড কৰিব নালাগে ইমান, বহুত ডাঙৰ ষ্ট্ৰাইক প্ৰাইচ থাকে, প্ৰিমিয়াম প্ৰাইচবিলাক বহুত দাম থাকে। তো তাত থাকে 10টা কোৱান্টিটি থাকে। তো ঠিক আছে, এই 4টা মই মেইন 4টা কৈ দিলোঁ কি আছে। নিফটি 50 1 লটত 50টা কোৱান্টিটি থাকে, তাত যদি আমি 5 টকাও যদি পাম 5 ইনটু 50 250 তেনেকুৱা বাঢ়ে মানে প্ৰফিটটো তেনেকুৱা হয়। যদি 100 টকা পাই গ'লোঁ নিফটিতে, যদি 100 টকা প্ৰফিট পাই গ'লোঁ তো 100 লগত সেই 50টা কোৱান্টিটি ইনটু হয়, তেতিয়া কিমান হৈ যাব 5000। আপুনি 5000 তাতে ইনকাম কৰিব পাৰিব। 1 লট কিনিও 5000 ইনকাম কৰিব পাৰিব, 1 লট কিনি 1 লাখো ইনকাম কৰিব পাৰিব। এইটো মাৰ্কেট কেতিয়াবা দিয়ে কেতিয়াবা নিদিয়ে, তো সদায় নিদিয়ে, এইটো আমি আশা কৰিব নালাগে। আমি ভালকৈ সেইটো কাৰণে ফাণ্ডামেণ্টেল শিকিব লাগে, টেকনিকেল শিকিব লাগে, চাৰ্ট শিকিব লাগে। টেকনিকেলতে চাৰ্টবিলাক থাকে, কেণ্ডেলষ্টিক এইবিলাক থাকে। ফাণ্ডামেণ্টেলত আমি শিকাম যে কোনটো কেনেকুৱা কিমান মাৰ্কেট কেপ হয়, কিমান প্ৰফিট এণ্ড আৰ্নিং দিয়ে, মানে এইবিলাক আমি চাব লাগে, ডিটেইলছত চাব লাগে। তেতিয়া আমি
নিউজ চাব লাগে আমি যে যে নিফটি কি কাৰণে আজি আপ হ'ব, গেপ আপ খুলিব বা গেপ ডাউন খুলিব, এইবিলাক বহুত আছে। তো আমি যিমান আমাৰ ইণ্ডেক্সবিলাক কৰোঁ তাৰ ভিতৰত ক'লোঁ কি নিফটি 50, তাৰপিছত বেংক নিফটি, ফিন নিফটি এণ্ড চেনচেক্স, এই চাৰিটাত আমি ট্ৰেড কৰোঁ। এই চাৰিটাত ভলিউম পূৰা থাকে। তো এই চাৰিটা যদি সদায় ট্ৰেড কৰে সদায় আপুনি ইনকাম কৰিব পাৰিব। মিনিমাম যদি 6,000 বা 10,000ৰ পৰা যদি কৰে, মই 6,000 10,000 এইটো কাৰণে কৈছোঁ, মেক্সিমাম মানুহে লাখ লাখ টকা লৈ আহে। আৰু এইবিলাক কি হয়, হাই ভলিউম মাৰ্কেট হয়। অপশ্যন ট্ৰেডিং এনি টাইম মানে কি ৰিস্ক থাকে। 1 ছেকেণ্ডত আপুনি লাখ টকা কোটি টকা ইনকাম কৰিব পাৰে, 1 ছেকেণ্ডত লাখ টকা কোটি টকা লছ কৰিব পাৰে। চ' কমৰ পৰা ষ্টাৰ্ট কৰিব লাগে। যেতিয়া শিকিম আমি যেতিয়া লাৰ্ণিঙত থাকিম, যেতিয়া আমি ষ্টুডেণ্ট হৈ থাকিম, মানে লাৰ্ণ মানে শিকি আছোঁ নিফটি, বেংক নিফটি বা ষ্টক মাৰ্কেট যেতিয়া আমি শিকি আছোঁ, অপশ্যন ট্ৰেডিং শিকি আছোঁ, তেতিয়া আমি বেছি খৰচ কৰিব নালাগে। 10,000 20,000ৰ পৰা ট্ৰেড কৰিব লাগে, বেছি কৰিব নালাগে। এনেই মিনিমাম মই ধৰি লৈছোঁ 6,000ৰ পৰা যদি কোনোবা এটা বেংক নিফটি যদি বাই কৰে, এক লট যদি 4,000 5,000 টকা লয়, সেই 4,000 5,000 তাক 2 মিনিট 1 মিনিটত সেই 4,000 5,000 আৰু প্ৰফিট ল'ব পাৰে। এনেকুৱা মানে কি অপৰচুনিটি দিয়ে বেংক নিফটি। আৰু বেংক নিফটি আমি কি বুলি কয়, ৱাইল্ড এনিমেল বুলি কওঁ। বহুত সোনকালে উঠে, বহুত সোনকালে নামে, মানে তেনেকুৱা। ঠিক আছে, বেছি ডিটেইলছত এতিয়া যিমান পাৰিলোঁ দিলোঁ। আৰু বেছি ডিটেইলছত যদি দিব যাওঁ ভিডিঅ'টো বহুত দীঘলীয়া হ'ব। চ' এটা ইণ্ডেক্স মই আৰু মানে কি বুলি কয়, এটা ইণ্ডেক্সত এটা ভিডিঅ' বনাম। প্ৰতিটো ইণ্ডেক্সৰ ইণ্ট্ৰডাকশ্যন থাকিব, কেনেকুৱা ট্ৰেড কৰিব লাগে, কি কৰিব লাগে, কেলে গেপ আপ হ'ব, কেলে গেপ ডাউন হ'ব, এইবিলাক চব ডিটেইলছত দিম। আৰু নেক্সট ইণ্ডেক্সৰ ভিডিঅ'টো বনাম মই কি বুলি কয়, নিফটিৰ বনাম। তাৰপাছত বেংক নিফটি আহিব, ফিন নিফটি আহিব, চেনচেক্স আহিব, এই নিফটি স্মল কেপ চববোৰ এটা আহিব। ঠিক আছে, তো ভিডিঅ'টো চাব আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিলে বহুত ভাল হ'ব। কাৰণ ছাবস্ক্ৰাইব যিমান কৰিব আপোনালোক, ছাবস্ক্ৰাইব আৰু লাইক যিমান কৰিব বা কমেণ্ট কৰিব, এই 3টা কাম যেতিয়া কৰিব না, মোৰ চেনেলটো মানে কি মানে কি বুলি কয়, এলগৰিদমে ওপৰলৈ লৈ যাব। আৰু ওপৰলৈ লৈ যোৱাৰ লগে লগে মানে কি বুলি ক'ব, মেক্সিমাম মানুহ এতিয়া ট্ৰেডিং কৰি আছে। মেক্সিমাম মানুহৰ মোবাইলত, ল'ৰা ছোৱালী যিমান আছে, মেক্সিমাম ইউথৰ মোবাইলত যিকোনো এটা ট্ৰেডিং এপ আছে। মানে ট্ৰেডিং কৰিব নাজানে, কোনো গাইডেন্স নাই, ইউটিউবত ভিডিঅ' চায়ে ট্ৰেডিং কৰে মানে, আৰু সেইটো কাৰণে বহুত লছ কৰে। তো মই ফিজিকেলিও মই ছাপোৰ্ট দিম। মই ছেটাৰডে ছানডে ক্লাছো লওঁ। তো সেই ক্লাছবিলাকৰ কাৰণে মোক ফোন কৰিব পাৰে 7002 350 580। ঠিক আছে, বেছি দেৰি নকৰোঁ আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। হৰে কৃষ্ণ।